উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দা। মৌচুমী, তুমি এনেকৈ নাচি থকা দেখিলে মোৰ একদম কলেজৰ দিনবোৰে মনত পৰে। হয় নেকি? পিছে তোমাৰ আকৌ কলেজৰ দিনত প্ৰেম আছিল নহয়। কোনগৰাকী দেৱীলে মনত পৰিছে বা? সেই সময়ত বোলে আকৌ কোনোবা প্ৰেমৰ পূজাৰীহে আছিল। তুমিও যে ভাল কামোৰ দিয়া আৰু মৌচুমী। তোমাৰ বাহিৰেনো আৰু কোনগৰাকী দেৱী আছিল হয়? তুমিয়ে মোৰ অতীত, তুমিয়ে মোৰ বৰ্তমান। তাৰমানে ভৱিষ্যতত বেলেগ কোনোবা আছে? ঠিক ধৰিছা তুমি মৌচুমী, থাকিবও পাৰে দেই। হ'ব এইটো সপোন তোমাৰ কেতিয়াও পূৰ নহয়। এইটো সপোন দেখি দেখিয়ে তোমাৰ দাঁত গোটেইকেইটা সৰিবগৈ। এনিৱে, তোমাৰ ডান্সটো কিন্তু ভাল লাগিছিলে আকৌ। হ'ব তোমাৰ চিনেমা ডাইলগবোৰ এতিয়া বন্ধ কৰা। শুনা না ডাৰ্লিং, পুতুকনে ফোন কৰিছিল। ভিনদেৱে হেনো বাইকৰ পৰা পৰি দুখ পালে। কেতিয়া হ'ল? বেছিকৈ দুখ পালে নেকি? না বেছি দুখ পোৱা নাই বাৰু, এতিয়া ঠিকে আছে। হেৰি নহয়, আমি কাইলৈ বিমলা বাৰ ঘৰৰ পৰা খবৰ এটা লৈ আহিমগৈ ব'লা। ঠিক আছে বাৰু, ওলাবা, গৈ আহিম এপাক। কোনে ফোন কৰিলে আকৌ? ঠিক আছে মৌচুমী, তুমি পাতা, মই অলপ এক্সাৰচাইজ কৰি লওঁগৈ। পিং ক, কি কৰিছ? ভালনে? তই ইমান গহীনত কলি যে, কি হ'ল তোৰ? কিয়? কি হ'ল আকৌ? তই সেই পাগলীজনীৰ কথাটোনো কেলে গুৰুত্ব দিছ? এই চব মানে কাম বন নাই, অকল লোকৰ বদনাম গাই ফুৰে। বাদ দে, এইবোৰ কথাত কোনোবাই মাথা মাৰে নি? আজিৰ যুগত আৰু এইবোৰ কথাত মাথা মাৰিলে হৈছে আৰু। তইতো পুলিচৰ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছ। যা এতিয়া পঢ়াত লাগ গৈ। এইবোৰ কথাত কোনোবাই পাত্তা দিয়ে নি? এবাৰ চাকৰি এটা পাই ল'লে চব আহি যাব, গম পাইছ নাই? যা পঢ়গৈ। ঠিকেই কৈছ তই। তোৰ লগত কথা পাতিলে মনটোৱে ভাল লাগি যায়। এতিয়া মনটো ফ্ৰী লাগিছে। যাওঁ পঢ়োগৈ। বাই। বাই। ভালকে পঢ়গৈ যা। হাই ফ্ৰেণ্ডছ, মোক চিনি পাইছেনে? মই আপোনালোকৰ পুতুকনৰ মাহীয়েক। আপোনালোকে আমাক যিখিনি মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আমি আহিছোঁ। আমি আকৌ লগ পাই থাকিম।